আপোনালোক কেনে আছে? নিশ্চয় ভালে আছে। যিহেতু এতিয়া কৰোণা মহামাৰীৰ ৰোগ সমগ্ৰ বিশ্বতে বিয়পি পৰিছে তথা অসমতো ইয়াৰ সংক্ৰমণ দিনক দিনে বাঢ়িব ধৰিছে। ইয়াৰ ফলত লকডাউনৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে। তথা আপোনালোক ঘৰতে থাকক, সুৰক্ষিত থাকক। আমিও ঘৰতে আছোঁ। যিহেতু এতিয়া বাহিৰলৈ যোৱা সম্ভৱপৰ নহয়, সেয়েহে আমি আমাৰ পথাৰৰ পিনে অলপ ওলাই আহিছোঁ। পথাৰৰ পিনে চাওঁ ক'ত কি দেখা পাওঁ, আপোনালোককো দেখাওঁ। ব'লক চাওঁ।